নমস্কাৰ এছাম জিকে চেনেলটিলৈ স্বাগতম জনাইছোঁ। নতুনকৈ আহিবলগীয়া পঢ়ুমুহৰ লিখিত পৰীক্ষাত আহিব পৰা কেইটামান প্ৰশ্ন উত্তৰ আপোনালোকৰ মাজলৈ আগবঢ়াব বিচাৰিছোঁ। আজি প্ৰথম প্ৰশ্ন হৈছে ৰাজা হৰিচন্দ্ৰ কথাছবিৰ পৰিচালক কোন আছিল? ইয়াত অপশ্যনসমূহ দিয়া আছে সত্যজিৎ ৰায়, দাদা চাহেব ফাল্কে, ৰাজ কাপুৰ আৰু ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ খ দাদা চাহেব ফাল্কে। 2 নম্বৰ প্ৰশ্ন বঙালী ভাষাৰ প্ৰথম কথাছবিখনৰ নাম কি? ইয়াৰ অপশ্যনসমূহ দিয়া আছে পথেৰ পাঁচালী, জামাই ষষ্ঠী, আলাম আৰা আৰু দেনা পাওনা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ খ জামাই ষষ্ঠী। 3 নম্বৰ প্ৰশ্ন দূৰদৰ্শন কেন্দ্ৰ কেতিয়া স্থাপন কৰা হৈছিল? ইয়াত অপশ্যনসমূহ দিয়া আছে 1965, 1959, 1951 আৰু 1975। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ খ 1959। 4 নম্বৰ প্ৰশ্ন অস্কাৰ পুৰস্কাৰৰ বাবে মনোনীত প্ৰথম ভাৰতীয় কথাছবিখনৰ নাম কি? ইয়াৰ অপশ্যনসমূহ দিয়া আছে গাইড, মাদাৰ ইণ্ডিয়া, কুলি আৰু ডন। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ খ মাদাৰ ইণ্ডিয়া। 5 নম্বৰ প্ৰশ্ন দিয়া আছে ভাৰত চৰকাৰে কোন চনৰ পৰা ৰাষ্ট্ৰীয় ফিল্ম পুৰস্কাৰৰ প্ৰচলন কৰে? ইয়াত অপশ্যনসমূহ হৈছে 1972, 1973, 1950 আৰু 1980। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ খ 1973। 6 নম্বৰ প্ৰশ্ন সাহিত্য বিষয়ক ভাৰতৰ সৰ্বোচ্চ পুৰস্কাৰটো কি? ইয়াৰ অপশ্যনসমূহ হৈছে সাহিত্য একাডেমী বঁটা, জ্ঞানপীঠ বঁটা, সৰস্বতী বঁটা আৰু এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ খ জ্ঞানপীঠ বঁটা। 7 নম্বৰ প্ৰশ্ন ভাৰত নাট্যম কোন ৰাজ্যৰ পৰা প্ৰচলিত হৈছিল? ইয়াৰ অপশ্যনসমূহ হৈছে উৰিষ্যা, তামিলনাডু, বিহাৰ আৰু মণিপুৰ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ খ তামিলনাডু। 8 নম্বৰ প্ৰশ্ন মোহিনী নাট্যম নামৰ ধ্ৰুপদী নৃত্য কোনখন ৰাজ্যৰ? ইয়াৰ অপশ্যনসমূহ হৈছে মণিপুৰ, কেৰেলা, ত্ৰিপুৰা আৰু তামিলনাডু। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ খ কেৰেলা। 9 নম্বৰ প্ৰশ্ন দিয়া আছে 2018 চনৰ ৰাষ্ট্ৰীয় ফিল্ম পুৰস্কাৰ লাভ কৰা শ্ৰেষ্ঠ কথাছবিখনৰ নাম কি? ইয়াৰ অপশ্যনসমূহ দিয়া আছে বাহুবলী 2, ভিলেজ ৰকষ্টাৰ, পিংক আৰু মম। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ খ ভিলেজ ৰকষ্টাৰ। 10 নম্বৰ প্ৰশ্ন ভাৰতীয় চলচ্চিত্ৰ জগতৰ পিতৃ বুলি কাক জনা যায়? ইয়াৰ অপশ্যনসমূহ হৈছে সত্যজিৎ ৰায়, দাদা চাহেব ফাল্কে, ভি শান্তাৰাম আৰু ৰাজ কাপুৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ খ দাদা চাহেব ফাল্কে। 11 নম্বৰ প্ৰশ্ন দূৰদৰ্শন যোগে প্ৰচাৰিত প্ৰথম অনুষ্ঠান কি আছিল? ইয়াত অপশ্যনসমূহ হ'ল এছিয়ান গেমছ, কৃষি দৰ্শন, ৰংগলী আৰু হামলোক টেলিফিল্ম। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ খ কৃষি দৰ্শন। 12 নম্বৰ প্ৰশ্ন দিয়া আছে সূৰ্য মন্দিৰ কোন ৰাজ্যত অৱস্থিত? ইয়াৰ অপশ্যনসমূহ হৈছে বিহাৰ, উৰিষ্যা, জম্মু কাশ্মীৰ আৰু ছিকিম। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ খ উৰিষ্যা। 13 নম্বৰ প্ৰশ্ন দিয়া আছে লতা মংগেশকাৰক কোন চনত ভাৰত ৰত্ন দিয়া হৈছিল? ইয়াৰ অপশ্যনসমূহ হৈছে 2004, 2001, 2007 আৰু 2003। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ খ 2001। 14 নম্বৰ প্ৰশ্ন দিয়া আছে মেডাম মেফি উৎসৱ কোন জনগোষ্ঠীয়ে পালন কৰে? ইয়াত অপশ্যনসমূহ হৈছে গাৰো, টাই আহোম, খাচী আৰু মিচিং। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ খ টাই আহোম। 15 নম্বৰ প্ৰশ্ন ডিস্কভাৰী অফ ইণ্ডিয়া গ্ৰন্থখনৰ লেখক কোন? ইয়াৰ অপশ্যনসমূহ হৈছে মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, নিৰুতচি চৌধুৰী, চেতন ভগত। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ খ জৱাহৰলাল নেহৰু। 16 নম্বৰ প্ৰশ্ন গীতাঞ্জলি কাব্যপুথিৰ লেখক কোন আছিল? ইয়াৰ অপশ্যনসমূহ হৈছে ৰাজকিন বন্দ, ৰবীন্দ্ৰনাথ ঠাকুৰ, অৰুন্ধতী ৰয়, সত্যজিৎ ৰয়। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ খ ৰবীন্দ্ৰনাথ ঠাকুৰ। 17 নম্বৰ প্ৰশ্ন ভাৰতৰ কোন ৰাজ্যক পঞ্চম নদীৰ দেশ বুলি জনা যায়? ইয়াত অপশ্যনসমূহ হৈছে পশ্চিমবংগ, পাঞ্জাৱ, জম্মু কাশ্মীৰ আৰু গুজৰাট। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ খ পাঞ্জাৱ। 18 নম্বৰ প্ৰশ্ন ভাৰতত কেতিয়াৰ পৰা আকাশবাণী কেন্দ্ৰ স্থাপন কৰা হৈছিল? ইয়াত অপশ্যনসমূহ হৈছে 1949, 1936, 1947 আৰু 1956।
ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1936 19 নম্বৰ প্ৰশ্ন দিয়া আছে অলিম্পিক খেলৰ জন্ম ক'ত হৈছিল ইয়াৰ অপচনসমূহ হৈছে ইংলেণ্ড গ্ৰীচ ফ্ৰান্স আৰু আমেৰিকা ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ খ গ্ৰীচ আজি শেষৰটো প্ৰশ্ন হৈছে ক্ৰিকেট খেলত সৰ্বাধিক ৰান কৰা খেলুৱৈজন কোন আছিল ইয়াৰ অপচনসমূহ হৈছে ৰিকি পণ্টিং শচীন তেণ্ডুলকাৰ সুনীল গাভাস্কাৰ আৰু এ.ভি. ডিভিলিয়াৰ্ছ ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ খ শচীন তেণ্ডুলকাৰ যদি ভিডিঅ'টো চাই ভাল লাগিল তেন্তে লাইক এটা কৰি দিব লগতে আগলৈ নতুন নতুন ভিডিঅ'সমূহ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ